Thakur Anukul Chandra বুলি কওঁ 1888 চনত এটা হিমায়তপুৰ বুলি এটা গাঁও পাবনা বুলি এটা ডিস্ট্ৰিক্ট আছিল এতিয়া বাংলাদেশ হ'ল বাংলাদেশৰ পাবনা ডিস্ট্ৰিক্টৰ হিমায়তপুৰ গাঁৱত জন্ম লৈছিল সৰু কালতে বিয়া হৈছিল 18 বছৰতে বিয়া হৈছিল তেখেতে এজন ফিজিচিয়ান আছিলে মেডিচিন পঢ়িছিল ডক্টৰ মান বিথাঙা মেডিচিন পঢ়াৰ পিছত ন্যাশনাল মেডিকেল একাডেমি কলকাতাত পঢ়াৰ পিছত তেখেতে নিজৰ গাঁৱত ঘূৰি গৈছিল ঘূৰি যোৱাৰ পিছত ফিজিচিয়ানৰ কাম কৰি থকা সময়তে কিছুমান মেৰিকুলাছ কাম তেখেতে কৰিব পাৰিছিল বেমাৰী মানুহবিলাকক খালি মেডিচিন দি ট্ৰিট দিয়া নাছিলে তেখেতৰ ওচৰত যি মানুহে আহিছিল কোনোবা ডকাইত আছিলে কোনোবা চুৰ আছিল কোনোবা গুণ্ডা আছিলে কোনোবা প্ৰস্টিটিউটো আছিলে যিখিনি তেখেতৰ ওচৰত আহিছে তেখেতে জীৱনত কিবা নহয় কিবা এটা পৰিৱৰ্তন দেখা পাইছে কোনোবা লেপ্ৰচি পেচেণ্ট কোনোবা বহুত মানে দৰিদ্ৰ পৰিয়ালৰ মানুহ তেখেতৰ ওচৰত অহাৰ পিছত জীৱনৰ যি সমস্যা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাইছিল তেখেতে 3 বছৰ মেডিচিন প্ৰেক্টিস কৰাৰ পিছত बोसोरथामल' डक्टर प्रेक्टिस खालामनानै गावनि गामियावनो मोनसे आश्रम बिथाङा गायसनदोंमोन এটা आश्रम स्थापन কৰিছিল আপোনালোকে সকলোৱে জানে মই ইয়াতে এটো মানে দুনাই ৰিপিট কৰিব লগা কথা নহয় কিন্তু মই পঢ়ি নিজে বহুত আপ্লুত হৈছো ইমপ্ৰেসড হৈছো তেখেতৰ কিছুমান দৰ্শন জীৱনত ধৰ্মৰ প্ৰতি দৰ্শন তেখেতে কৈছে এটা শব্দ ব্যৱহাৰ কৰিছে তেখেতে নিজে এটা কিতাপ লিখিছে ইন পাৰসুইট অফ ট্ৰুথ বুলি তেখেতে এটা কিতাপ লিখিছিলে এটো বাংলাত কিবা নাম দিছিল চৈত্যানুচনা এটা 1910 চনত 1910 বছৰতে তেখেতে এটো পাবলিশ কৰিছিল তেখেত নিজে পাবলিশ কৰা নাছিলে তেখেতৰ এজন সিনিয়ৰ মানুহ আছিল যে তাতে চাকৰি কৰিছিল তেখেত আহি পেলে কলকাতাত কিতাপ ছপাইছিলে এতিয়া এটো ইংৰাজীত अवेलेबल আছে ইন পাৰসুইট অফ ট্ৰুথ বুলি তাতে লিখিছে এটা কনসেপ্ট তেখেতে আইডিয়াল an ideal person এজন মানুহ মানে অসমীয়াত আইডিয়াল তো কি কয় আদৰ্শবান বা আদৰ্শ আইডিয়াল আদৰ্শবান ব্যক্তি যদি আমি হ'ব পাৰো তেনেহলে এইটো মানুহ ট্ৰান্সেন্ড হ'ব পাৰে বুলি কৈছে দুটা কনসেপ্ট এটা কৈছে আইডিয়াল and to hold transcend বুলি কৈছে তেখেতে অসমীয়াত কি হ'ব মই নাজানো transcend মানে কুছলাই নাই transcending boundary को बारनाय गावनि जेसेबां लिमिट दं बेखौ बारनाय transcending बे मोननै कनसेप्ट बिथाङा इउज खालामदों गावनि बिजाबाव आइडियल जेब्ला बुंदों बिथाङा बुंदों जे नों मोनसे एनवायरनमेन्टआव थायोबा এটা বাতাবৰণ যদি আপনি থাকে এটা পৰিস্থিতি যদি আপনি থাকে নিজকে যদি আইডিয়াল আমি গড়ি তুলিব পাৰো তেনে ইউ ক্যান বিকাম প্রফেটিক আপনি প্রফেটিক হ'ব পাৰে আপোনাক মানুহ কি কৰিব বিশ্বাস কৰিব আপোনাক সম্মান জনোৱা আৰম্ভ কৰিব আপোনাৰ ওচৰৰ পাছৰে মানুহক আপনি কি কৰিব পাৰিব পৰিৱৰ্তন কৰিব পাৰিব গতিকে নিজে জীৱনত প্ৰেক্টিস কৰিছিল তেখেতে আইডিয়াল এজন মানুহ হ'বলৈ আৰু তেখেতে আইডিয়ালিজমৰ বাৰ্তাটো নিজৰ কিতাপত ধুনীয়াকৈ লিখিছে সেকেন্ড কনসেপ্ট মই বহুত ভাল পাইছো যে ট্ৰান্সেন্ডিং যে আপনি যেতিয়া নিজৰ লিমিটৰ ওপৰত গুছি যাব পাৰে আমাৰ নরমাল ওয়ে অফ লাইফৰ পৰা বহুত ওপৰত যদি গুছি যাব পাৰে আপনি ডিসিপ্লিন আনিব পাৰে আপনি নিজৰ জীৱনত কিছুমান ভাৰ্চুস কিছুমান ইথোস ইথিক্স আপনি যদি প্ৰেক্টিস কৰিব পাৰে লাহে লাহেকে আপোনাৰ এটা অৰা ক্ৰিয়েট হয় বুলি তেখেতে কৈছে অৰাটো অসমীয়াত কি ক'ম স্যাৰ জ্যোতি मोर काने बहुत टान हबो মই যেহেতু মানে রিলিজিয়াস বা তেনকে স্পিরিচুয়াল লাইনত মই নিজে এতিয়াও মানে ইমান খোজ কাঢ়িব পাৰা নাই তো এইখিনি কনসেপ্ট কিছুমান মোৰ বহুত ভাল লাগিছে তেখেত বিশ্বাস কৰিছে ইন লিভিং গড ইন লিভিং প্ৰিন্সিপলস বহুত তেখেতে কৈ গৈছে যে প্ৰফেট বিলাক যেটো হ'ব পাৰে শ্ৰী কৃষ্ণকো তেখেতে প্ৰফেট বুলি কৈছে হযরত মুহাম্মদক তেখেতে প্রফেট বুলি কৈছে যীশু খ্ৰীষ্টক তেখেতে প্রফেট বুলি কৈছে কিন্তু প্রফেটিক কথা লৈ পেলাই চলিলেই নহব
এইটো মানে ডে টু ডে লাইফত এই প্ৰফেটিক যিবিলাক টিচিংছ আছে এই টিচিংছবিলাক কামত আহিব লাগিব বুলি তেখেতে বিশ্বাস কৰিছিল बिथाङा फोथायदोंमोन जे प्रफेटफ्रा जे बाथ्राफोरखौ बुंलांदों बे बुंनायखौ लानानैल' नोङो दावखोलांनो हाया दा बिथाङा फोथायदोंमोन जे थांनानै थानाय समाव बे प्रफेटिक बाथ्राफ्रा बे मेसेजफ्रा जोंनो खामानियाव फैनांगोन जों बेखौ बाहायनो हानांगोन सानफ्रोमबोनि जिबनाव बेखौ बिथाङा गावनि बिजाबाव बुंलांदोंमोन गतिके মই বেছি কথা ক'ব বিচৰা নাই আমি যদি সকলোৱে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ মানে দেখাই যোৱা বাটত যদি আমি খোজ কাঢ়িব পাৰোঁ সমাজটো বহুত মানে ভাল এটা অৰ্ডাৰত আহিব আমি সকলোৱে শান্তিত থাকিব পাৰিম সমিল মিলে থাকিব পাৰিম মৰম স্নেহ দি পেলাই আমি থাকিব পাৰিম আৰু যোৱাকালি মোৰ এটা কনভাৰচেশ্যন হৈছিল একজন মানুহৰ লগত চিনিয়ৰ মানুহৰ লগত তেখেতে কৈছে যে আমাৰ বহুত এতিয়া ধৰ্মৰ মানুহ ওলাইছে বহুত ধৰ্ম নেতা ওলাইছে ধৰ্ম গুৰু ওলাইছে কিন্তু নিজৰ ধৰ্মৰ নামত আমি নিজে 1 টকাও খৰচ নকৰোঁ মানুহৰ পৰা কালেকশ্যন কৰি কৰি আমি ধৰ্ম কৰিবলৈ আমি যত্ন কৰোঁ তেখেতে কৈছিল এতিয়া ডাঙৰ ডাঙৰ ধৰ্মসভা পাতিছে পাতি পেলাই কিবা কালেকশ্যন কমিটি বনাইছে তেখেতসকলে কালেকশ্যন কৰিছে জবৰদস্তিকে কালেকশ্যন কৰি পেলাই ধৰ্ম প্ৰচাৰ কৰিব বিচাৰিছে কিন্তু নিজে কিন্তু 1 টকাও অনুদান নিদিয়ে নিজে ধৰ্মৰ নামত 1 টকাও ইনভেষ্ট নকৰে তেনেকৈ যিবিলাক ধৰ্ম প্ৰচাৰ কৰি আছে এইটো ধৰ্ম কিন্তু মানে বেছি দিন এইটো আৰু চলি নাযায় বেছি দিন এইটো আগুৱাব নোৱাৰে তো মই একটা ভাল কথা দেখিছোঁ আমাৰ সৎসংগৰ যোনটো সমাজ আছে য'ত মানে প্ৰত্যেক দিনে আমি যে ইষ্টপ্ৰীতি যোনটো কৰোঁ মোৰ পেহা ইয়াতে কয় সদায় যাজন ইষ্টপ্ৰীতি আপুনি সদায় কৰিব বুলি আমাক সদায় কৈ থাকে কিন্তু পেহাৰ দিয়া ৰাস্তাত হয়তো আমি ইমান 100% এতিয়াও খোজ কাঢ়িব পৰা নাই বয়সৰ লগত হয়তো আমি লাহে লাহেকৈ কৰিব পাৰিম এইখিনিকে কৈ আপোনালোকক সকলোকে আজি এই ধৰ্ম অনুষ্ঠানত শুভেচ্ছা যাচি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ